স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 12টা বাজিছে এতিয়া ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ এতিয়াৰ পৰাই চাই থাকিব মোৰ ভিডিঅ'টো মই দিনটো কি কৰোঁ কি নকৰোঁ যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব বলক তেতিয়াহ'লে আজি মই দুপৰীয়া সাজৰ কাৰণে বনালোঁ চিকেন চালাড মাংসখিনি ভালকৈ বইল কৰি লৈ পিনে পিঁয়াজ বন্ধাকবি গাজৰ ধনিয়া পাত বন্ধাকবি আৰু কেঁচা জলকীয়া কেঁচা মিঠাতেল আৰু নিমখ দি ধুনীয়াকৈ বনাইছিলোঁ খাই খুব টেষ্টি লাগিলে আৰু এয়া বইল চিকেন আছিলে 1 hour later ভাত পানী খাই লৈ আজৰি হৈ এতিয়া মই ভাবিলোঁ যে নাৰিকলৰ লাড়ু বনাওঁ বহুত দিনতে আনি থোৱা নাৰিকল এটা আছিলে ভাবিলোঁ যে নাৰিকলৰ লাড়ুকে বনাই পেলাওঁ চাহৰ লগত কেতিয়াবা খাবলৈ হ'ব এতিয়া মই নাৰিকলটো লৈ লৈছোঁ আৰু নাৰিকলটো দেখিছেনে মই কেতিয়াও নাৰিকল এনেদৰে গুচাই পোৱা নাই কিন্তু ফাৰ্ষ্ট টাইম এতিয়া ট্ৰাই কৰিব লৈছোঁ নাৰিকলটো গুচাবৰ কাৰণে বজাৰৰ পৰা আনিলে নাৰিকলৰ বাকলি গুচাই থকাটোৱে অনা হয় কিন্তু এইটো এনেকৈয়ে অনা হৈছিলে কিন্তু এতিয়া মোক গুচাই দিবৰ কাৰণে মানুহ নাই আৰু নাৰিকলৰ বাকলিবোৰ গুচাবলৈ সাধাৰণতে মতা মানুহকে দিয়া হয় তো মই এতিয়া গুচাবলৈ ট্ৰাই কৰিছোঁ গুচাই আছোঁ আৰু চাই থাকক আপোনালোকে মই এতিয়া নাৰিকলৰ লাড়ু বনাম গাইজ নাৰিকল গুচাই মোৰ হৈ গ'ল এতিয়া ৰুকি আছোঁ ৰুকি লওঁ ৰুকি পিনে মই নাৰিকলৰ লাড়ু বনাওঁ আপোনালোকে চাই থাকক এতিয়া মোৰ লাড়ু বনাই হৈ গ'ল এতিয়া এইখিনি টান হ'বলৈ দিম তাৰপিছত বটলত ভৰাই থৈ দিম বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শেষত ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাই থাকে